নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেল গীতুমণি হাজৰিকা আৰু ফেচবুক পেজ গীতুমণি হাজৰিকালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আচলতে কি হয়, মই ইউটিউব চেনেলটো বা ফেচবুক পেজটো খোলাৰ মূল উদ্দেশ্য আছিলে এটাই, অসমীয়া গহনা বা মেখেলা চাদৰৰ কালেকশ্যন দেখুৱাম বুলিয়ে, কিন্তু তেনেকৈ ভিডিঅ' কৰা হোৱাই নাছিলে। আজি সেয়েহে অসমীয়া গহনাৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, এটা লাইক কৰিব। আৰু যিসকলে এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰিব। আৰু একেবাৰে শেষলৈকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আমি ভিডিঅ'টোলৈকে আহোঁ। প্ৰথমে 1 নম্বৰ গহনা ছেটটো আপোনালোকক দেখাওঁ। এইটো নম্বৰত এটা জাপি ছেট হয়। এইটো আপোনালোকে এডজাষ্ট কৰিবলৈ পাব, আৰু এনেকৈ পিন্ধিলে খুব ধুনীয়াই লাগিব। ইয়াৰ ইয়েৰিংজো টপত আছে, ৰেড কালাৰ মিনা কৰা আছে। ইয়াত কেমেৰাত আপোনালোকে ভালকৈ মনিব পাৰিছে নাই নাজানো, কিন্তু খুবেই ধুনীয়া হয়। এইটো ছেট যদিহে আপোনালোকে এইটো ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি তলত দিয়া স্ক্ৰীনৰ নাম্বাৰটোত হোৱাটছআপ কৰিব। ইয়াৰে দাম হৈছে 400। এতিয়া নেক্সটটো হ'ল এইটো। এনেকৈ যদি পিন্ধে খুব ধুনীয়া লাগিছে। ইয়াৰে ইয়েৰিংজো হ'ব এনেকুৱা টপতে। ইয়াত আৰু ৰেড আৰু ব্লেক কালাৰ মিনা কৰা আছে। যদিহে আপোনালোকে এইটো ছেট ল'ব বিচাৰে এইটো স্ক্ৰীনশ্বট মাৰিব আৰু তলত দিয়া স্ক্ৰীনৰ নাম্বাৰত হোৱাটছআপ কৰিব। ইয়াৰে দাম হৈছে অনলি 300। 3 নম্বৰত আপোনালোকৰ বাবে এটা খুব ধুনীয়া ছেট লৈ আহিছোঁ, আৰু অতিকে কম মূল্যত। আচলতে এইটো 3 নম্বৰত হয়, খুব ধুনীয়া। ইয়াতে ব্লেক কালাৰ মিনা কৰা আছে। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু ওচৰৰ পৰা এইটো খুবেই ধুনীয়া। ইয়াৰে ইয়েৰিংজো হ'ব এনেকুৱা যদিহে এইটো ছেট ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি তলত দিয়া স্ক্ৰীনৰ নাম্বাৰ হোৱাটছআপ কৰিব। ইয়াৰে প্ৰাইচ হৈছে অনলি 250, 250 টকা। এতিয়া আপোনালোকলৈ 4 নম্বৰত লৈ আহিছোঁ এটা ছেট। এইডাল খুবেই ধুনীয়া। এনেকুৱা ইয়াৰে ইয়েৰিংজো হ'ব এনেকুৱা, খুব হেভি হয়। কেমেৰাত আপোনালোকে কেনেকুৱা দেখিছে নাজানো, খুব ধুনীয়া হয়।
এইটো সেট যদিহে আপোনালোকে এইটো ল'ব বিচাৰে তেনেহলে স্ক্ৰিনশ্বট মাৰি স্ক্ৰিনত থকা নাম্বাৰটোত WhatsApp কৰিব ইয়াৰে প্ৰাইস হৈছে 380 অনলি 380 টকা আপোনালোকে লৈ আহিছো আজি একেবাৰে শেষৰটো সেট এইটো খুবেই ধুনীয়া হয় এনেকৈ মনি ৱৰ্ক কৰা আছে যিমানটো দৰকাৰ আপোনালোকে এনেকৈ কৰিব পাৰিব ইয়াৰে ইয়েৰিংযোৰো খুব ধুনীয়া जो এইটো সেট যদিহে আপোনালোকে ল'বলৈ বিচাৰে স্ক্ৰিনশ্বট মাৰিব আৰু স্ক্ৰিনত থকা নাম্বাৰটোত WhatsApp কৰিব ইয়াৰে প্ৰাইস হৈছে অনলি 400 মাত্ৰ 400 টকা এইখিনিকে আপোনালোকে কম্বো কৰিও ল'ব পাৰিব যদিহে আপোনালোকে কম্বো কৰি লয় দুটা সেট কম্বো কৰি লয় তেতিয়া হলে আপোনালোকে অকনমান অফাৰ পাব আগতে যে মই আপোনালোকক দেখাইছিলো এটো এটা পুৰা ডাঙৰ হয় আপোনালোকে মোৰ হাতখন লক্ষ্য কৰক মোৰ হাতখন যিমান হিমানে হয় বহুত ডাঙৰ হয় কেমেৰাত কে আছলতে এইটো আছে এইটো এটা এই দুইটা যদি আপোনালোকে ল'বলৈ যায় একেলগে কম্বো কৰি এই দুটা সেট আপোনালোকে যদি কম্বো কৰি ল'ব বিচাৰে ইয়াৰে প্ৰাইস হৈছে অনলি 600 যদিহে কোনোবাই ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি তলত দিয়া স্ক্ৰিনৰ নাম্বাৰত WhatsApp কৰিব আপোনালোকে আগত যোনটো মই দেখাইছিলো এইটো এটা সেট আৰু এইটো এটা সেট এই দুটা সেট যদি আপোনালোকে কম্বো কৰি ল'বলৈ যায় ইয়াৰে প্ৰাইস হ'ব অনলি 630 টকা মাত্ৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি তলত দিয়া স্ক্ৰিনৰ নাম্বাৰত WhatsApp কৰিব গতিকে আজি কালেকচন ইমানখিনি আছিল নেক্সট এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই